অকল মোৰ বন্ধু চিনেমাখন চাই খুব মনটো বেয়া লাগিল কাৰণ লাষ্টৰ এণ্ডিংডোখৰ বহুত বেছি দুখৰ। সেইবাবে মই এই চিনেমাখন চাওঁতে মই মনটো বহুত মৰি গ'ল, বহুত বেয়া লাগিল লাষ্টৰ এণ্ডিংডোখৰ বহুত বেছি বেয়া লগা আৰু 4 নৱেম্বৰ চাব গৈছিলোঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব'। এতিয়া আগবেলা ইমান মানুহ নাছিলে, কিন্তু পিছবেলা বহুত বোলে টিকেট বুকিঙৰ কাৰণে বোলে ভৰ্তি। আৰু মই আপোনালোকক এই ভ্লগ এটা বনাইছিলোঁ শ্বৰ্টছকৈ, সেইটো আপোনালোকে দেখিছিলে চাগে। আৰু শ্বৰ্টছ কিবা মই পিছফালে বহুত বোলে, আৰু মই সেই চিনেমাখনে আজি বন্ধু চিনেমাখনক অকণমান ৰিভিউ দিওঁ আৰু এই চিনেমাখন কেনেকুৱা আৰু ভাল নে বেয়া আপোনালোকক সেইটো মই ক'বলৈ বিচাৰিছোঁ। তো নিশ্চিন্ত মনেৰে আপোনালোকে এই চিনেমাখন চাবলৈ যাব পাৰে। আৰু বহুত মানুহে কৈছে যেন ৰাঘৱ চাম বন্ধু নাচাওঁ, কিন্তু মই ক'ব বিচাৰিছোঁ যেন ৰাঘৱখনো চাওক বন্ধু চাওক। আৰু ৰাঘৱখন আহিবলৈ বহুত টাইম আছে, মই জানো। ৰাঘৱখন যতীন বৰা চিনেমা যদি বেয়া হ'বই নোৱাৰে। আৰু এই যতীন বৰা চিনেমা এখন আপোনালোকে চাব লাগে, কাৰণ যতীন বৰা বনোৱা চিনেমাখনো আমাৰ অসমীয়া চিনেমা আৰু বন্ধুখনো অসমীয়া চিনেমা। তেতিয়াহ'লে যদি দুখন চিনেমাই হিট হয় তেতিয়া আমাৰে লাভ হ'ব। আৰু ৰাঘৱ চিনেমাখনো আহি আছে আৰু চাব লাগিব আৰু মজা লাগিব নে কয়। আৰু এইটো কাৰণে ভাল লাগে, আৰু বিশেষকৈ এইটো কাৰণে ভাল লাগিলে যেন এই ভিডিঅ'টো মই বনাইছোঁ। আৰু বন্ধু চিনেমাখন বাজেটটো বেছি নাই, বাজেট বেছি নথকাকৈও কাহিনী চাহিনী বহুত ভালকৈ বনাইছে এই চিনেমাখন। আৰু কমচে কম কিমান বাজেট মই নাজানো, 40 লাখমান বাজেট হ'ব পাৰে। কিন্তু এই চিনেমাখন বহুত ভালকৈ বনাব চেষ্টা কৰিছে, আৰু কাহিনী চাহিনীবোৰ বহুত ভাল। যেনেকৈ আপোনালোকে ৰত্নাকৰখন বিশ্বাস কৰি চাব গৈছিলে যতীন বৰা চিনেমা এখনো আপোনালোকে বিশ্বাস কৰি যাব পাৰে। আৰু মই বেছি একো নকওঁ, লাষ্টত এই চিনেমাখন এবাৰ চাওক আৰু মজাত লৈ আহোঁগৈ। আমি ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাই আহিলোঁ, আৰু মই বিশ্বাস কৰা নাছিলোঁ ইমান ভাল হ'ব বুলি, আশা কৰা নাছিলোঁ, কিন্তু বহুত ভাল হ'ল। আৰু চিনেমাখন এবাৰ প্লিজ চাওক। আজিলৈ ভিডিঅ'।